গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মই অৰুন্ধতী বৰদলৈ আজি পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। এয়া মোৰ ৰাতিপুৱা গা পা ধুই আজৰি হৈ অকণমানিটো শুই আছিলে, সিও উঠিলে। তাৰপিছতে এয়া খিৰিকী খুলিছোঁ, পৰ্দাবোৰ কুচাই দিছোঁ। চাই থাককচোন আপোনালোকে কি কৰি যাকো আজি দিনটো। এয়া পানী এগিলাচ খাবলৈ বাকি ল'ব খুজিছোঁ, কুহুমীয়া পানী ৰাতিপুৱা। শুই উঠি গা পা ধুই অহাৰ পিছত পানী খোৱাই নাই, এয়া খাবলৈ লৈছোঁ। সদায় মই এনেকৈ কুহুমীয়া পানী এগিলাচ খাওঁ। এয়া পানীগিলাচ খাই খাই এইখিনিতে বহিছোঁহি। ৰ'দো দিছে ধুনীয়াকৈ, কালিৰ পৰা পূৰা ৰ'দ দিছে। গাটো মানে সম্পূৰ্ণৰূপে ভাল পোৱা নিচিনাই হ'ল। এতিয়া কাম আছে, ইটো সিটোকৈ কৰিম। আজি শিৱৰাত্ৰিও, এইখিনিতে বহিছোঁ অকণমান। ধুনীয়াকৈ ৰ'দ দিছে, মিহি মিহি বতাহ অকণো মাৰি আছে। এয়া বহি লৈছোঁ পানী খাই, তাৰপৰা চাহ খামগৈ আৰু ইটো সিটো কাম আছে কৰিম, আপোনালোকে চাই থাকিব। এয়া বিচনাখন পাৰি লৈছোঁ। পাৰিবলৈ থাকি গৈছিলে, পাৰিবলৈ থাকি গ'লেই বৰ দিগদাৰ হয়। সময়ৰ কাম সময়তে কৰি নগ'লে পিছত থাকি যায় তাৰমানে। এয়া সেইকাৰণে মই পাৰি লৈছোঁ। লগতে কৰি নিলে কামবোৰ ধুনীয়াকৈ হৈ যায়। অকণমান মানে স্কুল বন্ধ থাকিলে ল'ৰাটো শুই থকা হয়, তাৰো উঠা দেৰি হৈ গ'লে তেনেকেই থাকি যায়গৈ। ৰ'দটো ওলালত আজি অলপ অলপ গৰম নিচিনাই অনুভৱ হৈছে ৰাতিপুৱাই। এয়া মই ঠিক ঠাক কৰি লওঁ। একেবাৰে ঝাৰুডালো লৈ আহিছোঁ, সাৰি লওঁ বুলি। সাৰি লওঁ, মুচি লওঁ এতিয়া। একেবাৰে ঘৰ সাৰি মুচি, মানে মই নাযাওঁ শিৱ মন্দিৰলৈ, এওঁ আৰু অকণমানিটো যোৱা কথা আছে, মাও যোৱা কথা আছে। ঘৰটো সাৰি মুচি দিলে ভাল লাগে, শিৱৰাত্ৰিও আজি ইফালে। সেইকাৰণে মই অলপ চাফ চিকুণ কৰি দিছোঁ। সদায় সৰা মোচা হয়, তেওঁ বুলি সদায় মোচা নহয় বাৰু, ঘৰটো সদায় সৰাহে হয়, মোচা নহয় তেনেকৈ। সপ্তাহটোত 3 দিন বা 4 দিনহে মোচা হয়। এয়া মই সাৰি লৈছোঁ। তাৰপৰা মোৰ আৰু দৈনন্দিন জীৱনৰ যিখিনি কাম সেইখিনি কৰি আছোঁ, আপোনালোককো দেখাই যাবলৈ চেষ্টা কৰি আছোঁ। চাই থাককচোন আৰু কি কৰি থাকোঁ। এয়া খাবৰ কাৰণে ৰুটি বনাইছোঁ, শুকান ৰুটি বনাই দিছোঁ। শুকান ৰুটি বনাইছোঁ আজি, মানে ভাজি চাজি একো বনোৱা নাই। উঠাও অকণমান দেৰি হ'ল, সেইটো কাৰণে ই কৈছে অকণমানিটোৱে আমাৰ মানে চেনি আৰু পাউদাৰ গাখীৰ, বাটাৰ এনেকৈ লৈ পেলাই খাই ভাল পায়। তাকো তেনেকৈয়ে দিম বুলি ভাবিছোঁ। আমি এয়া খাবলৈ লৈছোঁ, মই খোৱা নাই, খাম আৰু। এয়া এওঁ খালে, অকণমানিটোৱে খাই আছে। আজি এয়া কচু পিটিকা কৰিম, কণ বিলাহী সৈতে। তাৰপৰা এয়া মানিমুনি, এয়া মায়ে বুটলি থৈছে, বনাব লাগিব। এতিয়া খাই লওঁ আমি। এয়া মই যে কৈছোঁ কচু আৰু কণ বিলাহী আছে বুলি ভাবিছিলোঁ, কণ বিলাহী নাই। এয়া কচু থুৰ, তাত জলকীয়া দি দিছোঁ, বিলাহী। আগতে মই এটা ভিডিঅ'ত দিয়া আছে, সেইটো আপোনালোকে যদি এনেকৈ বনাই পেলাই খোৱা নাই, খাই চাব, মই তাতে দিয়া আছে, চাব সেইটো ভিডিঅ'। এনেকৈ মই কুকাৰতে বনাই পেলাই তেনেকৈ খাম, খাই পেলাই বহুত ভাল লাগে। আপোনালোকে বনাই খাই চাব তেনেকৈ সেই ভিডিঅ'টোতে দিয়া আছে, চাই ল'ব। এতিয়া বনাম আৰু। ইয়াত পানী নিদিওঁ অকণো, অকল নিমখহে দিম। মই কৰি যাওঁ। এয়া অকণমান ব্লেংকেটখন ৰ'দাই দিওঁ বুলি আনিছোঁ, ৰ'দতে অকণমান দি দিওঁ। কাপোৰ এয়া ৰাতিপুৱা ধুইছিলোঁ, বিছনা চাদৰ এয়া শুকালেই বাৰু, মেচিনতে শুকুৱাই দিলোঁ কাৰণে পটককৈ হ'ল। এইখন এতিয়া লৈ যাম, এইখন মেলি দিম।
অকণমান ৰ'দাই দিলে ভাল লাগে। এইখন এতিয়া লৈ যাওঁ শুকালেই। বেছি দেৰি মানে ৰ'দত, এতিয়া ৰ'দটো অলপ অলপ চুকা, এখন ভালকৈ নাই শুকোৱা। হেৰি হয়, ৰ'দত থাকিলে কাপোৰবোৰ কালাৰটো উৰি যায়। অঁ, কুকাৰটো কচু দি থৈ আহিছিলোঁ, চিটি মাৰিলেই। আৰু এটা মাৰক, মই বন্ধ কৰিছোঁগৈ। দুটা মাৰিলে ন? মাৰিলেও আৰু এটা মাৰক, অকণমান সিজিলে ভালহে। বন্ধ কৰি দিছোঁ। কৰি থাকোঁ আৰু কি, সিটোকে কাম ওলাই থাকে। ইও পঢ়ি আছে, পৰীক্ষা পালেহি, তাকো অকণমান চাব লাগে। মই নাযাওঁ, আমাৰ গাঁৱতে শিৱ মন্দিৰ এভাগ আছে, তালৈকে দুইটা যায়, দেউতাক আৰু ল'ৰাটো। এয়া লৈ যাওঁ, গামোচা লোৱা, গামোচা দুখন এয়া দি পঠিয়াইছোঁ, দুইজন গৈ লয়, যাবা দেই। এয়া মই কৈছিলোঁ যে আমাৰ গাঁৱৰ শিৱ মন্দিৰ ভাগ আছে, তালৈ দুইটা গৈছে, দেউতাক আৰু ল'ৰাটো। এয়া তাতে চাকি দিবলৈ গৈছে, সকলোখিনি মানুহ তাতে বহি আছে। মই অলপ ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ দেই, মানে বহুত ভিডিঅ'টো দীঘলীয়া হৈ গৈছিলে, সেইকাৰণে এনেকৈ খৰকৈ দি দিছোঁ, আপোনালোকে বেয়া নাপাব। এয়া এওঁ ধূপ দিছে, চাকি দিছে, তাত আমাৰ ভাগৱত পাঠো কৰে। এয়া ৰাতিলৈ তাত খিচিৰি ওলাব, এতিয়া দিনত পায়স, আৰু কালি প্ৰসাদ দিছে, পায়স প্ৰসাদ এয়া ওলায়, চাহো দিয়ে। এয়া সকলোখিনি বহি আছে, ভিতৰ ভাগ এয়া। মই প্ৰতিবাৰে যাওঁ, এইবাৰহে মোৰ যোৱা নহ'লে। এয়া চাকি জ্বলাইছে, গধূলি আৰু বেছি ভাল লাগে তাত। এয়া আমি ভাত খাবলৈ বহিছোঁ গোটেইকেইটা। এয়া কচু কণবিলাহী পিটিকা, শাকৰ জোল, এনেকৈ খাম আজি। শিৱৰাত্ৰিও ইফালে অইন একো খোৱা নাই, খাই লওঁ আমি। এয়া ভাতকেইটা খাই অকণমান বাহিৰলৈ ওলাই আহিছোঁ, বাচনকেইটাও ধুই হৈ গ'ল। মা আছিলে, খাই পেলাই মাও গ'ল এতিয়া। কাপোৰকেইটাও নিবলৈ আছে, এটা এটাকৈ লৈ যাওঁ। আজিৰ দিনটো আপোনালোকক কি কৰিলোঁ কি নকৰিলোঁ তাকে দেখালোঁ। কেনেকুৱা পায় আপোনালোকে নাজানো বাৰু, ভাল পাব বুলিয়ে ভাবিছোঁ। মই যিখিনি কৰোঁ মোৰ দৈনন্দিন জীৱনত, তাকে দেখাই যাবলৈ চেষ্টা কৰিলোঁ। কাপোৰকেইটা লৈ গৈছোঁ। এতিয়া মই ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ। অলপ ল'ৰাটোক পঢ়াটোও চাব লাগে, তাৰ 21 তাৰিখৰ পৰা পৰীক্ষা, পৰহিলৈ পৰা। এতিয়া মই ইমানতে সামৰোঁ মোৰ ভিডিঅ'টো। আৰু আপোনালোকে যদি চাই ভাল পালে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব বাটনটো তলত থকা টিপি দিব, তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে দেখিবলৈ পাব। আৰু যিসকল মোৰ ভিডিঅ'টো চোৱা নতুন, তেওঁলোকেও লাইক কৰি দিব, কমেণ্ট কৰিব কেনেকুৱা পালে। তেতিয়াহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।